নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজু আৰু আপোনালোকে চাই আছে অনলাইন হেল্প ভইচ ইউটিউব চেনেল। বন্ধুসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। বিত্ত বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা। কৰোনা সংকটৰ মাজতে ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিত্ত বিভাগে কঢ়িয়াই আনিছে সুখবৰ। ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীয়ে ছেপ্টেম্বৰৰ প্ৰথম ভাগতে পাব আগষ্ট মাহৰ দৰমহা। অসম চৰকাৰৰ বিত্ত বিভাগে এই সন্দৰ্ভত প্ৰতিখন জিলাৰ কোষাগাৰলৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। বিত্ত বিভাগৰ নিৰ্দেশনা অনুসৰি কৰ্মচাৰীৰ আগষ্ট মাহৰ দৰমহা, পেঞ্চনধাৰীসকলৰ পেঞ্চনকে ধৰি দৰমহাৰ বাহিৰে অনাদায় বিল আদি পাছ কৰিবলৈ কোষাগাৰসমূহক নিৰ্দেশ দিয়া হৈছে। 29 আগষ্টত জাৰি কৰা এই নিৰ্দেশনাত 1 ছেপ্টেম্বৰৰ পৰা বিলসমূহ প্ৰয়োজনীয় পৰীক্ষা সম্পূৰ্ণ কৰি তাৎক্ষণিকভাৱে পাছ কৰাৰ বাবে জৰুৰী নিৰ্দেশ দিয়া হৈছে। স্বাভাৱিকতে বিত্তীয় সংকটৰ বিষয়ে চৰ্চা চলি থকাৰ মাজতে বিত্ত বিভাগৰ এই নিৰ্দেশনাই কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ বুলি বিবেচিত হৈছে। বন্ধুসকল, 2 নম্বৰ খবৰটোৱে হৈছে অসম কন্যা লাভলীনাক অৰ্জুন বঁটা প্ৰদান। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ উপলক্ষে দেশৰ ক্ৰীড়াবিদৰ লগতে এই ক্ষেত্ৰৰ সৈতে জড়িত হৈ থকা বহুকেইগৰাকী লোকক দেশৰ ৰাষ্ট্ৰপতিয়ে খেল ৰত্ন অৰ্জুন বঁটা প্ৰদান কৰে। ভাৰ্চুৱেলভাৱে অনুষ্ঠিত কৰা এই অনুষ্ঠানতে অসমৰ 6গৰাকী খেলুৱৈ হিচাপে অৰ্জুন বঁটা গ্ৰহণ কৰে অসম কন্যা লাভলীনা বৰগোহাঁই। বৰ্তমান চণ্ডীগড়ৰ প্ৰশিক্ষণ কেন্দ্ৰত থকা লাভলীনাই তাৰ পৰাই গ্ৰহণ কৰে এই অৰ্জুন বঁটা। বন্ধুসকল, 3 নম্বৰ খবৰটোৱে হৈছে গ্ৰাহকলৈ এয়াৰটেলৰ বিশেষ সুবিধা প্ৰদান। 3টা প্লেনত গ্ৰাহকে লাভ কৰিব ফ্ৰী ডাটা। 448 টকা প্ৰিপেইড ৰিচাৰ্জ কৰিলে গ্ৰাহকে ডিজনে প্লাছ হটষ্টাৰৰ VIP ছাবস্ক্ৰিপশ্যন লাভ কৰিব। ইয়াৰ লগতে দৈনিক 3 GBকৈ ডাটা, আনলিমিটেড কল আৰু 100টা SMS-ৰ সুবিধা লাভ কৰিব গ্ৰাহকে। এক্সট্ৰিম ছাৰ্ভিচ আৰু হেল্ল' টিউন ফ্ৰী পাবলগীয়া এই প্লেনৰ ম্যাদ 28 দিন। এই প্লেনটো 1 GBকৈ 2টা কুপন লাভ কৰিব গ্ৰাহকে। 599 টকাৰ প্লেনত 448 টকাৰ প্লেনত পোৱা আটাইবোৰ সুবিধা লাভ কৰিব গ্ৰাহকে। অৱশ্যে এই 28 দিনীয়া মেয়াদৰ প্লেনটোত 1 GBকৈ গ্ৰাহকে 4টা কুপন লাভ কৰিব আৰু ইয়াৰ ম্যাদ হ'ব 56 দিন। 599 টকাৰ প্লেনত 448 টকাৰ প্লেনত পোৱা আটাইবোৰ সুবিধা লাভ কৰিব গ্ৰাহকে। অৱশ্যে এই 28 দিনীয়া মেয়াদৰ প্লেনটোত 1 GBকৈ গ্ৰাহকে 4টা কুপন লাভ কৰিব আৰু ইয়াৰ ম্যাদ হ'ব 56 দিন। ইয়াৰ উপৰি 249, 279, 298, 349, 389, 399, 449, 558, 598 আৰু 698 টকাৰ প্লেনবোৰতো গ্ৰাহকে ফ্ৰী কুপন ব্যৱহাৰ কৰাৰ সুবিধা উপভোগ কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো বজাই দিব, যাতে যেতিয়াই মই যিবোৰ নতুন নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।